তো হেল্ল' মিত্ৰ, কি খবৰ আপোনালোকৰ? আপোনালোকে চাই আছে একা ব্লগ চেনেল। তো মিত্ৰ, ফাইনেলি মোৰ হুণ্ডাই এক্টিভা স্কুটিখন মানে বিক্ৰী কৰিলোঁ। আচলতে ইমান দিন মানে বিক্ৰী কৰিব পৰা নাছিলোঁ, যদিও বহুদিন আগতে মই ভিডিঅ'ত কৈছিলোঁ যে গাড়ীখন বেচিম বুলি, কিন্তু আচলতে বেচা যোৱাই নাছিল। মানে যোনে নিয়াৰ কথা আছিল সি নিয়া নাই। তো মই নলবাৰী এলমি দলৰ ল'ৰা এটাই মোৰ গাড়ীখন লৈছে। তো ফাইনেলি মই গাড়ীখন বিক্ৰী কৰি দিছোঁ, তেখেতক গাড়ীখন মই দি দিছোঁ। তো মিত্ৰ, মই যি মানে বেটাৰী গাড়ীখন লৈছোঁ, বেটাৰী ই ৰিক্সাখন লৈছোঁ, আচলতে বহুতে গম নাপায় যে ইমান পইচা ক'ত পালোঁ, কেনেকৈ ল'লোঁ। আচলতে মই ই ৰিক্সাখন আচলতে সম্পূৰ্ণ মানে ফাইনেন্সত লৈছোঁ, মানে লোন লৈছোঁ। মোৰ কিন্তু হাতৰ পইচা ভাই 1 টকাও নাই। কাৰণ এক জেগাৰ পৰাই লোন লৈছোঁ 70,000 আৰু এক জেগাৰ পৰাই লোন লৈছোঁ 1 লাখ, মানে দুটা বেংকৰ পৰাই লোন লৈছোঁ। তো যিটো 70,000 টকা মানে লোন লৈছোঁ, তাৰে 10,000 টকা আগতে যে মই মানে ভিডিঅ'ত মানে কৈছিলোঁ যে এইখিনি পইচা ক'ত পালোঁ, দোকানৰ মাল কেনেকৈ আনিলোঁ। 10,000 টকাটো মই দোকানৰ মাল আনিছোঁ, আৰু বাকী 60,000 টকাটো মই মানে ডাউন পে'মেণ্ট হিচাপে মানে আপোনাৰ বেংকত জমা দিছোঁ, আৰু সেইটো বেংকৰ পৰাই আৰু 1 লাখ টকাৰ মানে লোন দিছে। মানে গাড়ীখনৰ দাম হৈছে টোটেল 1,60,000 টকা। কিন্তু এতিয়া মানে কিস্তি মই দি আছোঁ, কিন্তু কিস্তি শেষ হোৱাক লাগি হয়তো অলপ বেছিকৈ যাব পইচাটো, কাৰণ লোনৰ যিটো পইচা তাৰে মানে ইণ্টাৰেষ্ট দিব লাগিব। এই ইণ্টাৰেষ্ট এতিয়া হয়তো কিমান যায় সেইটো মই ফাইনেল ডাইৰেক্ট হয়তো ক'ব পৰা নাই। 1,75,000 মানো হ'ব পাৰে, না 1,80,000 হয়। আচ্ছা, যি কি হওক, মই গাড়ীখন এনেকৈ লৈছোঁ। মোৰ নিজৰ হাতৰ মানে পইচা পাতি মানে 1 টকাও মানে দিয়া নাই, মানে মোৰ হাতত পইচাই নাই, কেনেকৈ ল'ম। তো কিছু পইচা নিজৰ থাকিলে ভাল। মানে এতিয়া মই গাড়ীখন চলাই মানে কিস্তিৰ পইচাই মানে যোগাৰ কৰিব নোৱাৰোঁ, কিস্তিৰ পইচাই মোৰ মানে হৈ নাহে। মানে বিৰাট এটা মানে টেনশ্যন হৈ গৈছে। এনেই মানে বাকী বেলেগ ইনকামো নাই। মানে ইউটিউবত ভিডিঅ' বনাই আছোঁ, কিন্তু ইউটিউবৰ পৰাইতো মই মানে পইচাই নাপাওঁ, মানে পইচা পাব পৰা হোৱা নাই না। আপোনালোকে দেখোন মোৰ চেনেলটো ছাবস্ক্ৰাইবেই নকৰে, মোৰ ভিডিঅ'বোৰ নাচায়ে। যদি হয়তো মোৰ ভিডিঅ'বোৰ চালাক হয় বা ছাবস্ক্ৰাইব বেছিকৈ মানে কৰিলে হয়, লাইকটো বাদ দিয়ক, কমচে কম শ্বেয়াৰ কৰিলে হয়তো বেলেগে কোনোবা হয়তো মানে ছাবস্ক্ৰাইব কৰিলে হয়। আপোনালোকে মানে যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আৰু যোনসকলে ছাবস্ক্ৰাইব কৰা নাই, মোৰ ভিডিঅ'টো চাই আছে, প্লিজ আপোনালোকে মোৰ চেনেলটো মানে ছাবস্ক্ৰাইব কৰিব। মানে মই বহুত কষ্ট কৰি আছোঁ, কিন্তু গাড়ীখন চলাই আছোঁ। গাড়ীখন চলাই ভাই মানে কেতিয়াবা মানে এনেকুৱা হয়, মানে ফাইনেন্সত মানে যিখিনি দিব লগা কিস্তিৰ যিখিনি টকা, এই টকাখিনি মানে যোগাৰ কৰিব নোৱাৰোঁ। বহুত গাড়ী হৈ গৈছে ভাই, বহুত গাড়ী হৈ গৈছে। গতিকে ভাড়া মাৰাটো এতিয়া বৰ্তমান ইমান সহজ কথা নহয়। মানে ৰাতিপুৱা ওলাই যাওঁ, কেতিয়াবা ৰাতি 7টা-8টাও বাজি যায়, কিন্তু পইচা দি সিমান নহয়। এনেইতো হিচাপততো মানে বহুত পইচা হ'ব লাগে, কিন্তু নাই। নলবাৰী টাউনত ইফালৰ পৰা সিফাল, সিফালৰ পৰা সিফালে এনেকৈ ঘূৰি 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা ঘূৰি পইচা পাওঁ মাত্ৰ 40-50 টকা। মানে 5জন মানুহ, ইয়াৰ পৰাই তোৰ যায় 10 টকা দে, এই সেনেকুৱা। তে মই ভিডিঅ' এইকেইদিন বনাব পৰা নাই। মানে ভিডিঅ' বনাবৰ কাৰণে বহুত মানে চেষ্টা কৰি থাকোঁ, কিন্তু ভিডিঅ' বনাব পৰা নাই। তো মই এতিয়া নলবাৰীত যাম, বা নলবাৰীত মই কোনফালেদি যাওঁ মই আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। মই এতিয়া বৰ্তমান হৰিপুৰ হৈ সেনেকৈ সোমাই মানে বৰকুৰা হৈ ওলাই যাম, মই আপোনালোকক দেখাই আছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো ভাই চাই থাকিব, প্লিজ মোৰ ভিডিঅ'টো চাব, লগতে মোৰ চেনেলটো একদম মানে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, প্লিজ। তো মিত্ৰ, মই এতিয়া আছোঁ বৰ্তমান বৰকুৰাৰ চকুত। হৰিপুৰৰ ফালৰ পৰা আহিছোঁ, এতিয়া মই নলবাৰীৰ ফালত গৈ আছোঁ। এইটো হৈছে বৰকুৰাৰ অভাৰব্ৰিজ বনাই থকা হৈছে। এয়া মই ৰাস্তাৰ পৰাই দেখাই দিছোঁ, মই যায়ো আছোঁ, দেখাইও আছোঁ। বৰকুৰাৰ অভাৰব্ৰিজ।
মই মানে ক'ত ঘূৰিলোঁ ক'ত কেনেকৈ কি কৰিলোঁ মই সকলো আপোনালোকক মানে দেখুৱালোঁ তো আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব নেক্সট মোৰ অহাকালি ভিডিঅ' আহি আছে তো আপোনালোকে চাই থাকিব